ৰখি দিছোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ আৰু পুৰা ছানছেট সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু গুড মৰ্নিং। আৰু আজি হ'ল ডে 1, পুৰা কুঁৱলী পৰি আছে আৰু টোপনিৰ পৰা উঠি চালোঁ যে পুৰা একো দেখা নাযায়, চাৰিওফালে গছ গছনি কুঁৱলী জামাকা পৰি আছে, মানে এটা ঠাণ্ডা ঠাণ্ডা ফিলিং আহি আছে। ডে 1 অলপ খোজকাঢ়ি আছোঁ, মৰ্ণিং ৱাক, আৰু টোপনিৰ পৰা উঠি ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু যোৱাকালি ডাইৰেক্ট আহোঁতে ৰাতি আপোনাৰ 7-8টামান হৈ গৈছিল আৰু ৰাতি ভিডিঅ' কৰা ডাইৰেক্ট ঘৰত আহি গ'লোঁ আৰু ভাল লাগিছে। আৰু ফাৰ্ষ্ট ডে মৰ্ণিং ৱাক খোজকাঢ়ি আছোঁ, আৰু ঠাণ্ডা দিনত যে খোজকাঢ়িও ভাল লাগে, মৰ্ণিং ৱাক কৰিও ভাল লাগে, কাৰণ ফিলিঙেই বেলেগ থাকে। কুঁৱলী আহি থাকে আৰু আপুনি জাম্পিং কৰি আছে, ধৰি আছে, কিবা এটা মানে কানেকশ্যন হৈ যায়, মানে এক্সাইটমেণ্ট হৈ থাকে। ঠাণ্ডাৰ দিনত মানে বেছিকৈ এক্সাৰচাইজ কৰা ভাল লাগে। আৰু তো আপোনালোক চাওক পুৰা কুঁৱলী কুঁৱলী দেখা নাযায় না, সেইটো চাওক পুৰা কুঁৱলী। ফাৰ্ষ্ট ডে ভাল লাগি আছে আৰু মৰ্ণিং ৱাকৰ কাৰণেও ভাল লাগিব। বহুত ভাল লাগিলে ৰাতিপুৱা মৰ্ণিং ৱাক, আৰু আজি ফাৰ্ষ্ট টাইম ডে 1 কুঁৱলী পৰি আছে, একদম বহুত ভাল লাগি আছে। আৰু ঠাণ্ডাৰ দিনত এক্সাৰচাইজ কৰাৰ জোচ বাঢ়ি যায়, তো বাকী ভাল লাগি আছে। আৰু এতিয়া সময় হৈ গ'ল 5:40মান হৈছে। ইমান ৰাতিপুৱা এক্সাৰচাইজ সেইটো ফিট ৰাখিব লাগে, চেষ্টা কৰিও যিমান পাৰোঁ। তো বাকী আৰু অলপ সময় এক্সাৰচাইজ কৰি ইয়াৰ পৰা ঘৰত যামগৈ। আৰু ৰাতিপুৱা একদম সেই আমাৰ ব্ৰিজৰ তলফালে আহিছোঁ, একদম ভাল লাগি আছে। পাহাৰৰ মাজত চাৰিওফালে কোনো মানুহ নাই, মানুহ নাই, একদম মুকলি ঠাই। আৰু অলপ সময় এক্সাৰচাইজ লোকেল এক্সাৰচাইজ। তো ভাই আপোনালোকে চাব পাৰে পিছফালে পুৰা একোই দেখা নাযায়, কুঁৱলী। তো আবেলিৰ সময়ত ভাবিলোঁ এখন ৰাইড কৰি আহোঁ আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকিম। ফাইনেলি বুজখোৱা চাপৰি আহি গ'লোঁ। আৰু এইফালে এখন মৰাবলি, মানে বুজখোৱা চাপৰি চেণ্টাৰখন ক্ৰছ কৰি এখন ব্ৰিজ পোৱা যায়। এইখন ব্ৰিজত অলপ সময় ৰখি দিছোঁ, আৰু ইমান ধুনীয়া এটা পৰিৱেশ আৰু পুৰা ছানছেট হৈ আছে। ভিউখিনি চিনেমেটিক চেক কৰক। সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মৰাবলি ব্ৰিজ হয়, এইখন ব্ৰিজত আছোঁ, আৰু ইমান এটা সুন্দৰ পৰিৱেশ চাওঁ চাৰিওফালে, ইমান ধুনীয়া। আমি অথনি তাত আছিলোঁ, দেখা নাযায় বহুত দূৰত। আৰু এতিয়া অলপ ঠাণ্ডা হৈ আছে, কাৰণ গধূলিৰ সময় হৈ গ'ল। সন্ধিয়াৰ সময়ত কোনো আজি অলপ গাড়ী মানে অলপ বেছি গৈ আছে, কাৰণ টাউনৰ পৰা মানুহকেইটা ওলাই গৈ আছে। আৰু যিহেতু আজি বিশ্বকৰ্মা পূজা হয়, মানুহকেইটা এনেও ফুৰিব অলপ গৈ আছে টাউন ফালে। তো বাকী অলপ ৰাস্তা ঘাটত ইমান ভিডিঅ' কৰা নহয়, কাৰণ পুলিচ লাইন আহি গ'লোঁ, আৰু গাড়ীৰ চলাচল যি চলি আছে। বস্তু ফাইনেলি টেবলেট লোৱা হৈ গ'ল, এখন মেডিকেল ষ্ট'ৰত পাই গ'লোঁ টেবলেটখন। আৰু এইফালে আছে মানসিক অসুখ।